Good morning everyone, welcome to my channel. So আজি আমি 4.1 or 2 নম্বৰত যি কৈছে আমি এটো পঢ়িম আৰু ইয়াৰ আনসাৰ হমু আমি লিখিম। এটো সপ্তম শ্ৰেণীৰ ম্যাথছৰ পাৰ্ট 1 হয় আৰু ইয়াত 2 নম্বৰৰ কোৱেশ্চনৰ আনসাৰ খিনি আমি এতিয়া দিম। সো ইয়াত কি কৈছে তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখা, অৰ্থাৎ তলত দিয়া সমীকৰণসমূহৰ আমি ভাষাত লিখিব লাগিব যে একচুয়ালি তাতে কি হৈ আছে। যেনেকুৱা ওপৰৰ 1 নম্বৰৰ অংকখিনিত ভাষাত দিয়া আছে, উক্তি আকাৰে দিয়া আছে, আমি সমীকৰণ আকাৰে লিখিছো আৰু ইয়াত সমীকৰণ আকাৰে আছে আৰু ইয়াত আমি লিখিব লাগিব উক্তি আকাৰে। গতিকে আমি এতিয়া চাম 2 নম্বৰৰ 1টোত কি কৈছে। 1 নম্বৰত কি আছে 3x minus 4 equal to 5. So এটো আমি উক্তি আকাৰে কেনেকৈ লিখিম যে এটা সংখ্যাৰ লগত 3 গুণ কৰি 4 বিয়োগ কৰিলে 5 পোৱা যায়। এটো 1 নম্বৰ হৈ গল। এতিয়া 2 নম্বৰ। সো এতিয়া নম্বৰত কি কৈছে 2 নম্বৰত আছে m/3 + 6 = 11। সো এটো আমি উক্তি আকাৰে লিখিব পাৰিম যে এটা সংখ্যাক 3 ৰে ভাগ কৰি ইয়াৰ লগত 6 যোগ কৰিলে 11 পোৱা যায়। সো এটো হৈ গল। সো 3 নম্বৰত কি কৈছে ইয়াত আছে 7p = 42। এটো আমি লিখিম এটা সংখ্যাৰ সো এটা সংখ্যাৰ 7 গুণ 42 সমান। এটো এনেকুৱা হ'ব। আৰু 4 নম্বৰত কি কৈছে 4 নম্বৰত আছে y/6 = 2। এটো কেনেদৰে লিখিবা এটা সংখ্যাক 6 ৰে হৰণ কৰিলে 2 পোৱা যায়। সো 5 নম্বৰ কি কৈছে 5 নম্বৰত আছে 5x + 7 = 2। এটো কেনেদৰে লিখিবা এটো লিখিবা এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰি 2 পাওঁ। এনেদৰে লিখিলেও হৈ যাব। 6 নম্বৰ আছে q/2 -1 = 4। সো এইটো কেনেদৰে হ'ব এটা সংখ্যাক 2 ৰে হৰণ কৰি ইয়াৰ পৰা 1 বিয়োগ কৰিলে 4 পোৱা যায়। সো 2 নম্বৰটো হৈ গল স্টুডেন্টস। আৰু ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আকৌ কৰিম। এইটো ইয়াৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট আনসাৰ সমূহ পোৱাৰ কাৰণে। সো বাই।